এইটো হ'ল কৰণী চেণ্টাৰ ধুনীয়াকৈ দেখাই দিয়ে একদম ধুনীয়াকৈ কেমেৰাটো ঘূৰাই দিয়া আৰু আহি পালোঁ জাষ্ট আৰু আহি পেলাই মই এটা বন্ধু লগ পাইছোঁ যিজন নেকি প্ৰত্যেক দিনাই মোক বিচাৰি থকা এটা বন্ধু তেখেতে হাতী মাউথ হয় কিন্তু তেখেতে ফেচবুকত কাম কৰি আছে আদি কিবা সমস্যা আছিলে মই আজি লগ পাইছোঁ ফাইনেলি আৰু দেখাবলৈ চেষ্টা কৰিম এইটো চাওক সম্পূৰ্ণ ইমান ধুনীয়া এটা কৰণী চেণ্টাৰত আপোনাৰ ফল মূল বজাৰ হাট কিমান ধুনীয়াকৈ চলি আছে আৰু মই য'ত ৰখিছোঁ ইয়াত এটা ফল দোকান আছে দেখাই দিয়া আৰু আলি ভাই আজি প্ৰায় মোক বিচাৰি হাবাথুৰি খাইছে প্ৰায় মানে বাহিৰত কাম কৰি আছিলে হয়নে নহয় মোক বিচাৰি থাকে তো এতিয়া কিমান দিনৰ মোক বিচাৰি আছে আপুনি প্ৰায় 6 মাহ হ'ল অঁ লগ পাবলৈ বিচাৰি আছে কিবা কাম আছে ফেচবুকত চাই দিব লাগিব পে আউট কৰিব আছে কিবা সমস্যাও আছে তো অসুবিধা নাই আকৌ এবাৰ কৈছোঁ এইটো লোকেশ্যনটো হৈ গ'ল লোকেশ্যনটো কৰি দিয়ক কৰণী চেণ্টাৰ আৰু সম্পূৰ্ণ চেণ্টাৰটো একদম ভৰপূৰ মানুহৰ বজাৰ হাট কিমান সুন্দৰভাৱে চলি আছে আৰু আমাৰ অসমত এনেকৈ উন্নতি কৰিবৰ কাৰণে প্ৰত্যেক দিনা দোকান খুলিব লাগিব চাওক এই দাদাসকলে কিমান কষ্ট পৰিশ্ৰম কৰি মাছ লাও এইবিলাক চাওক একদম ধুনীয়া শাক চব্জি লৈ একদম হাৰ্ডৱেৰ দোকানৰ পৰা সম্পূৰ্ণ এটা একদম ধুনীয়া ব্যস্ততাপূৰ্ণ এৰিয়া আৰু এইটো চেণ্টাৰত আহিলে আপোনাৰ কমি নাই ঘৰৰ সামগ্ৰী বজাৰ সামগ্ৰী চব্জি পাচলি যি য'ত লাগে আৰু আপোনাক যদি ইয়াত আহিলে একো অভাৱ নহ'ব গতিকে ইয়াতে ফল দোকান আছে এই মোৰ কাষতে ফল দোকান আছে এইফালে ফল দোকান গাড়ী ঘোঁৰা গৈ আছে ইমান ধুনীয়া পৰিৱেশ তো মই ক'ম আলিভাগ লগ পালোঁ আলিভাগ লগ পাই এটা গ্ৰেট মমেণ্ট এই মমেণ্টটো আপোনালোকক ৰেকৰ্ড কৰিছোঁ আৰু সম্পূৰ্ণ আমাৰ অসমত উন্নতি কৰিবৰ কাৰণে এনেকৈ ব্যৱসায় কৰিব লাগিব প্ৰত্যেকে কাম কৰিব লাগিব দোকান খুলিব লাগিব মিস্ত্ৰী কৰিব লাগিব স্কিল শিকিব লাগিব নিজৰ নিজৰ পঢ়া শুনাৰ লগতে মানে আমি সদায় চেষ্টা কৰিম ইনকাম কেনেকৈ কৰিব পাৰি ইনকামত লাগিব লাগিব আৰু জীৱনত উন্নতি কৰিবৰ কাৰণে সদায় আমি ইনকাম কৰিব লাগিব